ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল এট ডিব্ৰুগড়ত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন। অহা 2023 চনৰ জানুৱাৰীৰ প্ৰথম সপ্তাহত ডিব্ৰুগড়ত অনুষ্ঠিত কৰা হ'ব আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰু তথ্যচিত্ৰ মহোৎসৱ। ডিব্ৰুগড়ত প্ৰথমবাৰৰ বাবে NIDFFৰ উদ্যোগত অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ। মেলত NIDFFৰ উদ্যোক্তাসকলে কয় যে অহা 4 জানুৱাৰীৰ পৰা 8 জানুৱাৰীলৈ হ'বলগীয়া এই মহোৎসৱত বিদেশৰ কেইবাখনো ছবি প্ৰদৰ্শন কৰা হ'ব। অসমীয়া ছবি নিৰ্মাণৰ হাত ত্বৰান্বিত কৰা, নৱপ্ৰজন্মক চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰতি আকৃষ্ট কৰা আৰু অসমীয়া কথাছবি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্য আগত ৰাখি এই মহোৎসৱৰ আয়োজন কৰা হৈছে। উদ্যোক্তাসকলে কয় যে ৰেড কাৰ্ডিনেল মোচনৰ বেনাৰত প্ৰথমবাৰৰ বাবে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক সামৰি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱখনিৰ আয়োজন কৰা হৈছে। DHSK মহাবিদ্যালয়ৰ সহযোগত ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয় প্ৰেক্ষাগৃহত 5 দিনীয়াকৈ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰু তথ্যচিত্ৰ মহোৎসৱ অনুষ্ঠিত কৰা হ'ব। APDCLে বৃদ্ধি কৰিলে প্ৰতি ইউনিটত 15 পইচাকৈ বিদ্যুতৰ মাচুল। অতিৰিক্ত ব্যয়ৰ জোৰা মাৰিবলৈ APDCLৰ সিদ্ধান্ত। বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত লৈছে APDCLে। ফুৱেল এণ্ড পাৱাৰ পাৰ্চেজ প্ৰাইজ এডজাইণ্টমেণ্ট ব্যৱস্থাৰ অধীনত বিদ্যুৎ মাচুলৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিদ্যুৎ ক্ৰয় আৰু বিভিন্ন শক্তি প্ৰকল্প চলোৱাৰ ক্ষেত্ৰত বৃদ্ধি হোৱা ব্যয়ৰ জোৰা মাৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 15 নৱেম্বৰত ভাৰতৰ ব্যক্তিগত খণ্ডৰ দ্বাৰা বিকশিত প্ৰথম ৰকেট বিক্ৰম-S উৎক্ষেপণ। আগন্তুক 15 নৱেম্বৰত ভাৰতৰ ব্যক্তিগত খণ্ডৰ দ্বাৰা বিকশিত প্ৰথম ৰকেট বিক্ৰম-S উৎক্ষেপণ কৰা হ'ব। হায়দৰাবাদৰ মহাকাশ ষ্টাৰ্টআপ স্কাইৰুট এৰোস্পেচে শুকুৰবাৰে এই কথা ঘোষণা কৰে। স্কাইৰুট এৰোস্পেচৰ এই প্ৰথম অভিযানক প্ৰাৰম্ভ নাম দিয়া হৈছে, য'ত 3টা উপভোক্তা পেলোড থাকিব আৰু ইয়াক হায়দৰাবাদস্থিত শ্ৰীহৰিকোটা ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ উৎক্ষেপণ পেডৰ পৰা ইয়াক উৎক্ষেপণ কৰা হ'ব।